মুখত এখন নাটক প্ৰদৰ্শন কৰিব আহিছোঁ। আপোনাৰ সহায় সহযোগিতা বিচাৰি আমি আমাৰ নাটকখন আৰম্ভ কৰোঁ। আমাৰ নাটকৰ হিৰো নাম হ'ল বিভ্ৰান্ত সমাজ। ধন্যবাদ। যদি সঁচা কথা কোনেনো কি ডাল মই হেনো নষ্ট ল'ৰা মই হেনো নষ্ট ল'ৰা হ'ব পাৰে মদ ভাং বিৰি চিগাৰেটৰ অবিহনে মোৰ দুচকু আজিও সকলো স্পষ্ট। এই দেউতা তইতো চন্দ্ৰ বসবাসটো বহুত ভাল এই মদাহী এই মঞ্চত ক'তো মাৰ স্বৰ্গটো মই সেইদিনাই নষ্ট হৈছিলোঁ জানে সেইদিনাই নষ্ট হৈছিলোঁ যেদিনা মই অলপ মৰম বিচাৰি ছোৱালীজনী ভয় কৰিছিলোঁ মই অলপ মৰম দিয়া নাছিলে সেইদিনাৰ পৰাই হৈছিলোঁ মই নষ্ট মহাশূন্যত দীঘ হাৰা হৈ ঘূৰি ফুৰা অতিবাহিত কৰা আমি একেটা ক্ষুদ্ৰ ক্ষুদ্ৰ পদত তুলি পৰা এই ৰাজা মই নাই দেখোন এয়া আপোনালোকে দেখিলে মদত নিচাত মুগ্ধ হৈ থকা আজি নৱপ্ৰজন্ম যিয়ে নিজৰ ঘৰ বাৰী নাচাই নিজৰ ভৱিষ্যতটো অন্ধকাৰত পেলাই মদক আকোৱালি লৈছে। মই মদ খাই আছো মোৰ টেবলেট দিয়ক না মই এৰি দিব বিচাৰো মই নাখাওঁ। লাজ নালাগে তোৰ? ঘৰ বাৰী নাচাই এনেকে অনাই বনাই ঘূৰি ফুৰি আছো গাঁওখনত। মাকে কি কৰি আছে এইবোৰ নাজানো? মায়ে ভাল আছে ভাল খাই আছে ভাল পিন্ধি আছে মায়েতো ভালে থাকিব। মই আগতে কথা এতিয়া ভদ্ৰ ল'ৰা হৈ থাকিব পৰা নাছিলো এতিয়াও নোৱাৰো বুজি পাইছে? বাৰু আজি মই আপোনালোকক আৰু তোক তিনিটা উদাহৰণ দাঙি ধৰিব বিচাৰিছোঁ। তাৰপিছত মই আপোনালোকক আৰু তোক এটা প্ৰশ্ন সুধিম যে মদ আপোনালোকৰ বন্ধু নে শত্ৰু? আহক আমি আমাৰ নাটকখনৰ প্ৰথমটো দৃশ্যলৈ আগবাঢ়ো। ঠিক আছে। Ini dami na. Hola kasito. Ini lo. Ada sido no. লৰা লাগে তোক ছোৱালী দুজনীকে খবৰ পৰা নাই মোকে মোক আনি মোৰতো জীৱনটো খালি লৰা লাগে তোক আৰু হা মোক নধৰিবি মই নিজে বহিছো নিজে খাইছো নিজে কি হ'ল আতৰ তোক এডাল দি মাৰিম মই আতৰ ইয়াৰ পৰা আতৰ কান্দি আছে কান্দাহেন পালো কোনেনো কান্দি আছে মালতীয়ে হ'ব চাগে ডেইলি মান খাই অ মালতী কি হলে সদায় সদায় মদ খাই আহি মোক মাৰি অৱস্থা বেয়া কৰি দিছে
বাইদেউ মই এবাৰ ভাবিছোঁ ইয়াক নিচামুক্ত কেন্দ্ৰলৈ নিম বুলি। নিচামুক্ত কেন্দ্ৰলৈ লৈ যে কি হ'ব? মই জানো এটা বেজ আছে, তাতে লৈ যাওঁ, অলপমান পানী মাৰি দিব, ভাল হৈ যাবহি। সঁচা জানো? অঁ। এয়া আপোনালোকে দেখিলে দৰিদ্ৰ গাঁৱলীয়া পৰিয়াল, য'ত ঘৰৰ একমাত্ৰ উপাৰ্জন কৰোঁতাই নিজৰ পৰিয়ালটোক অন্ধকাৰৰ পথত ঠেলি দিছে নিচাৰ কাৰণে। এওঁ জানো ভাল কৰিছে ৰাইজ? এওঁ জানো ভাল কৰিছে? মজাহি হ'ব পাৰোঁ, নিষ্ঠুৰ নহয়। মজাহি হ'ব পাৰোঁ, নিষ্ঠুৰ নহয়। দৰিদ্ৰ নিচলাত মানুহক মই ঠগি নাথাকোঁ। মই তাকো নামাৰোঁ। মাৰিছে ভালে কৰিছে, স্ত্ৰীক মাৰিছে ভালে কৰিছেইতো। বাৰু শুনিলোঁ তোৰ কথা। এতিয়া আমি আগবাঢ়োঁ আমাৰ নাটকৰ তৃতীয়টো দৃশ্যলৈ। আহক। এয়া আপোনালোকে দেখিলে উচ্চ আৰু সমৃদ্ধ পৰিয়ালৰ এক দৃশ্য, য'ত বাপেকে সৎ পথ নেদেখুৱাই নিজৰ ল'ৰাটোক অসৎ পথলৈ ঠেলি দিছে। আপোনালোকে নিশ্চয় ভাবিছে ইয়াৰ পৰিণাম কি হ'ব? তই কি ভাবিছে ইয়াৰ পৰিণাম কি হ'ব? ভালেইতো। দেউতা হ'ব লাগে এনেকুৱা, 1 পইচা চাইলে 2 পইচা দিয়ে, এইটোহে দেউতা। মন ক'বলৈ নাই। বাৰু আমি আকৌ ঘূৰি আহিম আমাৰ দ্বিতীয়টো দৃশ্যলৈ। এতিয়া আমি আগবাঢ়োঁ আমাৰ তৃতীয়টো দৃশ্য। আহক। কলেজীয়া জীৱন। কলেজীয়া জীৱন বুলি কওঁতে আমাৰ মনলৈ অকল এটাই শব্দ আহে, বন্ধু, হয়নে? আপোনালোকে অৱশ্যে কলেজ বা স্কুলীয়া লাইফ পাৰ হৈ আহিছে, বন্ধু আপোনালোকে পাইছে, কিন্তু এটা অসৎ সংগই কেনেকৈ আমাৰ হাঁহি ধেমালি কৰা জীৱনটো, ভৱিষ্যতটো, উজ্জ্বল ভৱিষ্যতটো কেনেকৈ ধ্বংস পথলৈ ঠেলি দিব পাৰে, আমি আপোনালোকক দৃশ্য এটা দেখালোঁ। তই চাগে এনেকৈ তোৰ বন্ধু সংগত বেয়া হৈ পিনে এনেকৈ মদ খাব আৰম্ভ কৰিলি চাগে। আপোনাৰ প্ৰশ্ন উত্তৰ দিবলৈ মোৰ অযথা সামৰ্থ্যও নাই, ইচ্ছাও নাই। বাৰু ঠিক আছে, আমি আমাৰ প্ৰথমটো খণ্ড অন কৰি আমাৰ দ্বিতীয়টো খণ্ডলৈ আগবাঢ়োঁ, য'ত আমি চাম আমাৰ প্ৰথমটো খণ্ডৰ পৰিণামবোৰ। আহক আমি আমাৰ দ্বিতীয়টো খণ্ডৰ প্ৰথমটো দৃশ্যৰ পৰিণাম চাম। উঠকচোন, উঠক। কি হৈছে মাইনা? কি হৈছে? কি হৈছে? উঠকচোন, উঠক না। কি হৈছে? কি হৈছে? পানী আনচোন যা। কি হৈছে? কৰি দিবি অলপি। মই কি হৈছে? উঠকচোন, উঠক। মই সময় থাকোঁতে তোমাক বুজিব নোৱাৰিলোঁ। ভাল হ'ব আপোনাৰ, ভাল হ'ব। আজি পৰিণাম কৰিছোঁ মানে মাজনী, তহঁতে ভালদৰে পঢ়িবি মাজনী, মোক ক্ষমা কৰি দিবি। লিভাৰ চেৰচিছ এটা ভয়ংকৰ ৰোগ, জীয়াই থাকিব সম্ভাৱনা খুবেই কম। এওঁৰ হাতত সময় নাই ৰাইজ, আপোনালোকৰ হাতত আছে, তোৰ হাতত আছে, নিজক এক অসৎ পথত নগৈ পিনে সৎ পথত আনিবলৈ। বাৰু ঠিকে আছে, আমি আমাৰ দ্বিতীয়টো দৃশ্যৰ পৰিণামলৈ আগবাঢ়োঁ। এতিয়া আপোনালোকে ভাবিছে চাগে সেই পাৰ্টি কৰা ল'ৰাজনৰ কি হৈছে, আমি চাওঁ আহক।
মদ খাই গাড়ী চলোৱা এইয়ে পৰিণতি এই ঘৰখনত ভালকে পৰিৱেশ নকৰাৰ কাৰণে এই হৈছে গাড়ী চলোৱা হোৱাৰ বাবে এক্সিডেণ্ট মদ খাই হয় সঘনাই ঘটি থকা এটা পথ দুৰ্ঘটনা আমি অৱশ্যে শুনিছোঁ বা দেখিছোঁ হয়নে এতিয়া কথাটো হ'ল ঘৰৰ একমাত্ৰ সন্তান মাক দেউতাকৰ চকুৰ মণি ঘূৰাই পাবনে জানো আকৌ নিজৰ সন্তানটোক ৰাইজ ঘূৰাই পাবনে নোৱাৰে নোৱাৰে মৰি গ'লে কেনেকৈ ৰ'ব নোৱাৰে কিয় বুজিলি তই এইটো কি বুজিম আগতে এক ৰাতি নিচা নোহোৱাকৈ পাৰ কৰিব পৰা নাছিলোঁ এতিয়াও নোৱাৰে মই একেই আছোঁ ঠিক আছে ৰাইজ আমি আমাৰ তৃতীয়টো দৃশ্যৰ পৰিণামলৈ আগবাঢ়োঁ হেল্ল' দেউতা মোক অলপ পইচা লাগিছিলে কিতাপ কিনিম আকৌ লাগিব মোক এতিয়াই মোক পইচা লাগে ইমান উত্তৰ মই দি থাকিব নোৱাৰোঁ পইচা লাগে ইমান অযথা উত্তৰ দিব মোক সময় নাই মোক লাগে মোক নিচা লাগে নিচা লাগে নাই নাই নিচা লাগে মোক কোনোবাই পইচা দে পইচা লাগে মোক নিচা লাগে নিচা লাগে নিচা লাগে নিচা এক উজ্জ্বল ভৱিষ্যত আজি অন্ধকাৰ আপোনালোকে কেতিয়াবা ভাবিছেনে সোণালী সপোন লৈ বহি থকা ঘৰত মাক দেউতাকৰ কথা যোনে যে সন্তানবোৰক দূৰত পঢ়াবলৈ পঠিয়ায় ঘৰত ভাবে যে আমাৰ উজ্জ্বল ভৱিষ্যত আমাৰ কাৰণে কিমান কি কষ্ট কৰি আছে কিন্তু এটা অসৎ সংগই কেনেকৈ আমাৰ ভৱিষ্যতটোক ইমান ধ্বংস পথলৈ ঠেলি দিব পাৰে হয়নে মোৰ ব্ৰেইন কাম কৰে নাই মোৰ ব্ৰেইন কাম কৰে নাই ঠিক আছে ভগৱানে যাতে তোক শক্তি দিয়ক মই এই কামনা কৰোঁ আজি মই তোক তোৰ ভুলৰ কৰা এটা দৃশ্য দেখোঁ ক'তো লৈ গৈছে বাইদেউ ক'ত লৈ গৈছে মোৰ ঘৰৰ ৰাস্তাত কেলেই লৈ গৈছে মোৰ ঘৰত কিয় আনিছে বাইদেউ বাইদেউ কি ভগৱানে যাতে তোক শক্তি দিয়ক কি হ'ল মাই মাই যা তোৰ ল'ৰা ঘূৰি আহিছে তোৰ ঘৰত ঘূৰি আহিছে মাই মাই যা তোৰ ল'ৰা পৰিৱৰ্তন হৈ আহিছে দে মাই অ ভাই ইমান মানুহৰ চাকি ৰাখি কৈছো মই আৰু মদ থাকো মা তোৰ হাতত ধৰি কৈছো নাই তোৰ ভৰিত ধৰি কৈছো ভাই তুই উঠ না ভাই মই আৰু মদ নাখাওঁ তুই উঠ ভাই মাইক কেতিয়াও মোৰ সৰুৰে পৰা শিকাইছিল মায়ে যে ডক্টৰ নহবি ইঞ্জিনিয়াৰ নহবি মানুহ হবি মানুহ হৈ এটা সমাজ কৰি তুলিবি আৰু আমাৰ মাজত মা নাই বা কৈ উঠি অনাথ বনাই দিবি একমাত্ৰ মোৰ ভুলৰ কাৰণে মোৰ ভাই খুচি গ'ল গতিকে আপোনালোকৰ দুই হাত দূৰ কৰি দুচোপাল চকু পাৰি পেলাই আপোনালোকৰ ভৰিত পৰিছো আপোনালোকে এই নিচাত ডুবি নাথাকিব মোৰ নিচিনা ভাই ওঠ না ভাই নিজকে সুস্থ আৰু নিচামুক্ত সমাজ গঢ়ি তুলিব ধন্যবাদ